এইপিনে দেখিব পাৰিছে পুৰা প্ৰেম মন্দিৰ আৰু এতিয়া গেট খুলিব আৰু পুৰা ককায়েক আৰু গাঁওবাসী যেতিয়া মানে গৰু চৰাবলৈ গৈছিলে তেতিয়া আপোনালোকৰ যেতিয়া মানে আহি পেলাই গোটেই গৰু চৰু তো ইয়াৰ যোনটো মানে বাহিৰৰ মানে মেইন ৰোডৰ কথা কৈছোঁ, মেইন ৰোডটো বহুত লেতেৰা আছে। সেইবিলাক বহুতেই লেতেৰা, মানে বিসন্ধ লেতেৰা, ইমান চফা নহয়। আৰু মানে আগলৈ গৈ থাকিলে অলপ চফা, কিন্তু ইয়াৰ চফা নহয়। আৰু জীৱনত ভবা নাছিলোঁ এনেদৰে আহি বৃন্দাবন দৰ্শন কৰি মেলি বহুত কষ্টৰ ফলত আহি হেল্ল' অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে চাগে। আজি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই মানে ক'বলৈ ভাষা নাই, মই মানে কি বুলি বুজাওঁ আপোনালোকক, কি বুলি কওঁ মানে মই একো বুজি পোৱা নাই। যিহেতু এতিয়া বৰ্তমান আছোঁ আমি মথুৰা বৃন্দাবন, আৰু মই ক'ত ৰৈ আছোঁ এবাৰ আপোনালোকক কৈছোঁ। এইপিনে দেখিব পাৰিছে পুৰা প্ৰেম মন্দিৰ আৰু এতিয়া গেট খুলিব আৰু পুৰা দেখিব পাৰিছে গেট খুলিব। আৰু আমি ইয়াতে পুৰা তিনিটা ৰৈ আছোঁ। যিহেতু আপোনালোকক মানুহ দেখুৱাবলৈ এইপিনে চেষ্টা কৰিম। এইপিনে পৰা চব পুৰা মানুহ 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 পুৰা বহুত ভিৰ লাগি আছে। যিহেতু এতিয়া গেট খুলিব, গেট খোলাৰ কাৰণে পুৰা ঘমৰকৈ সোমাই যাব আৰু গোটেইটো। মানুহৰ ভিৰৰ কথা নকওঁ, এইপিনে দেখিব পাৰিছে নহয় কিমান ভিৰ, একদম পুৰা ভিৰ লাগি আছে ইয়াতে। আৰু একো ভাষাৰে বুজাবলৈ একোৱেই নাথাকিল আৰু মানে ক'ত আহি পালোঁ মই নিজে এতিয়ালৈকে একো বুজি পোৱা নাই, ক'ত আহি আছোঁ মই মানে মই কি ক'ম গাইছ, একদম नसीब ने कहाँ ले आया भैया। ये जन्नत दिखा है ना कभी, ये जन्नत देख लीजिए। जन्नत जन्नत देख ली मैं भाई, जन्नत देख ली। ये है देख लीजिए श्री कृष्ण का प्रेम मंदिर। राधे राधे। আৰু বহুত ধুনীয়া লাগিছে দেখি, বহুত ধুনীয়া লাগিছে, মই ক'বলৈ ভাষা নাই যিহেতু। আৰু মানে কি ক'ম গাইজ, কি ক'ম, আপোনালোকে চেক কৰক। এইখন গেট মেইন গেট হয়, মানে মন্দিৰলৈ সোমাই যোৱা। আৰু এইপিনে আশ্ৰম আছে আৰু ভিতৰত এয়া প্ৰেম মন্দিৰ। আমি ভিতৰ ভাগলৈ যাম, যিহেতু এতিয়া গেট খুলি দিব। গেট খোলাৰ পিছত আমি ডাইৰেক্ট ভিতৰলৈ যাব পাৰিম, আপোনালোককো দৰ্শন কৰাব পাৰিম। এতিয়া আপোনালোকে দৰ্শন কৰি লওক। এয়া প্ৰেম মন্দিৰৰ গেট, এয়া দেখিব পাৰিছে। বাবা ধুনীয়া লাগিছে, কিয়া চিন লগা হে ভাই। আৰু ইয়াৰ ভিতৰ ভাগলৈ আমি যাম, গৈ পেলাই আপোনালোকৰ ভিতৰ ভাগত দেখুৱাম। আৰু বিশেষকৈ ইয়াত মোবাইল ভিতৰত এলাউড আছে, কিন্তু ইয়াত DSLR হওক, GoPro হওক, মানে কেমেৰা ইয়াত একো এলাউড নাই যিহেতু। আৰু মানে ইয়াত মোবাইল এলাউড আছে। আৰু ভিতৰ ভাগত যি আছে, যি দেখুৱাব পাৰিম আপোনালোকক আমি দেখুৱাই গৈ থাকিম। যিহেতু আমি ইয়াত 3 দিন থাকিম, 3 দিনে দৰ্শন কৰিম। 3 দিনে কি কিনো হয়, কি কিনো আপোনালোকক দেখুৱাব পাৰোঁ, চব দেখুৱাম আপোনালোকক। আপোনালোকে ধুনীয়াকৈ চাব। আৰু কমেণ্টত আপোনালোকে ৰাধে 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 লিখি ভৰাই দিয়ক কমেণ্ট। ৰাধে 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 জয় শ্ৰীকৃষ্ণ। আপোনালোকে কমেণ্ট কৰক ৰাধে ৰাধে। আৰু আপোনালোকক ভিতৰ ভাগলৈ তেন্তে লৈ যাওঁ, ব'লক তেন্তে ভিতৰ ভাগলৈ যাওঁ, মানে আপোনালোকে দৰ্শন কৰাই লওঁ ব'লক। তো বৰ্তমান আমি একদম পূৰা গেটৰ ফ্ৰণ্টত আছোঁ, দেখিব পাৰিছে। গেটেদি এইপিনেদি আমি এণ্ট্ৰি কৰিব লাগিব আৰু ইপিনেদি আমি এক্সিট কৰিব লাগিব। এতিয়া পূৰা গেটৰ ফ্ৰণ্টতে আছোঁ, এতিয়া সোমাবলৈ আমি চেষ্টা কৰিম। ব'লক তেন্তে সোমাই যাওঁ। এইপিনে পূৰা মোবাইল একো নহয়, মোবাইল বন্ধ কৰ। তো ইয়াৰ পৰা পূৰা সোমাই যাব লাগিব এনেকৈ। আৰু মানুহ চেক কৰক গাইজ, কিমান মানুহ আছে। বহুত মানুহ গাইজ, বহুত মানুহ এনেকৈ সোমাই যাব লাগিব পূৰা। আৰু এইপিনে পুৰুষ সোমাই যাব পাৰিব। এইপিনে এণ্ট্ৰি হ'ব আৰু ইফালেদি ইখন গেটেদি এক্সিট হৈ যাব লাগিব। আৰু এইপিনেদি আমি সোমাবলৈ চেষ্টা কৰিম যিহেতু। सुरक्षा करके कंट्रोल और प्रभाग कंट्रोल को उठा के ले जाओ भैया बाहर की तरफ।
যিহেতু আমাৰ এণ্ট্ৰিটো হৈ গ'ল, তো এণ্ট্ৰি কৰি আহিলোঁ, কৰি আহি মানে চেক টেক হ'ল আৰু চেক টেক হোৱাৰ পিছত ইয়াৰ ভিতৰত আমি আহি পালোঁহি। এইপিনে দেখিব পাৰিছে প্ৰেম মন্দিৰ আৰু এইপিনে পূৰা ৰ'দ দি আছে আৰু বিশেষকৈ আপোনালোকক এটা বস্তু আমি দেখুৱাবলৈ পাই একদম ভাল পাম মানে, যিহেতু আপোনালোকে গম পায় যেতিয়া শ্ৰীকৃষ্ণই কালিয়া দমন কৰিছিলে, যেতিয়া কালি নাগ মানে কলীয়া নাগৰ লগত, আৰু তেতিয়াৰ যোনটো আমাৰ দৃশ্য আছিলে, যিহেতু আমি এইবিলাক শুনা আৰু মই নিজেও ৰাস কৰা যিহেতু মই গম পাওঁ, সেইবাবে মই কৈছোঁ মানে ক'ব পাৰিছোঁ যিহেতু। আৰু তাৰ এটা দৃশ্য যেতিয়া মানে কালিয়া দমন কৰিছিলে কৃষ্ণই, সেয়া আপোনালোকে দেখিব পাৰিছে পূৰা, আৰু বহুত ধুনীয়াকৈ সজাই থৈছে আৰু বহুত ধুনীয়াকৈ ইয়াতে বহুত ধুনীয়াকৈ দেখুৱাই থৈছে মানে দৃশ্যটো, যিহেতু ইয়াৰ পৰাই আপোনালোকে বুজিব পাৰিব মানে কি হৈছিলে, কি নাই হোৱা আপোনালোকে দেখি যাব পাৰে। আৰু সেইপিনে আছে জগতগুৰু ধাম আৰু এইপিনে পূৰা কালিয়া দমনৰ সম্পূৰ্ণ দৃশ্য। আৰু যেতিয়া কালিয়া দমনে শ্ৰীকৃষ্ণক যেতিয়া মাফ খুজিছিলে, তেতিয়া ইয়াৰ দৃশ্য দেখিব পাৰিছে। আৰু ইয়াৰ পৰা পূৰা এতিয়া ওলাই দিম, যিহেতু ইয়াৰ পৰা মানে ভিতৰলৈ যাম, যিহেতু আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া এটা দৃশ্য। আৰু এইপিনে দেখিছে গছবোৰ কি ধুনীয়া কাটিং কৰি থৈছে পূৰা। এইপিনে পূৰা যেতিয়া শ্ৰীকৃষ্ণ ৰাসলীলা কৰি আছিলে আৰু এয়া ৰাসলীলা কৰা দৃশ্য, এয়া আৰু এয়া পূৰা কাটিং চাটিং কৰি থৈছে, একদম গছ দেখিব পাৰিছে নহয়, কি ধুনীয়া লাগিছে। আৰু এয়া মৌৰা দেখিব পাৰিছে ন, একদম পূৰা ধুনীয়াকৈ ইয়াতে সজাই থৈছে আৰু সজাই ৰাখিছে যিহেতু, আৰু বহুত ধুনীয়া লাগিছে। যেতিয়া মানে ৰাতি হৈ যায়, যেতিয়া লাইটবোৰ দি দিয়ে আৰু ধুনীয়া লাগে। এতিয়া দিনততো এনেকুৱা ধুনীয়াই, ৰাতি আৰু ধুনীয়া লাগিব, যিহেতু পূৰা লাইট চাইট দি দিব ন, আৰু ধুনীয়া লাগিব। আৰু এয়া হৈছে পূৰা প্ৰেম মন্দিৰ দেখিব পাৰিছে ন, আৰু কি ক'ম, অকণমান ভিউটো আপোনালোকক দেখাই দিছোঁ। মানুহ চাওক গাইজ, মানুহ আৰু পূৰা ইয়াত দেখাই দিছে যে পূৰা ইয়াত চাইনবোৰ্ড মাৰি দিছে, দেখিব পাৰিছে কৃপয়া ফুল না তোৰে, কৃপয়া বাগিচে মে প্ৰৱেশ না কৰে। মানে ইয়াত মানে এই যোনটো মানে ইয়াত বাগানটো আছে মানে কাটি যে থৈছে ইয়াত পূৰা গছবোৰ, তাৰ ভিতৰত সোমাবলৈ নিদিয়ে, কাৰণ যিহেতু লেতেৰা হৈ যাব পাৰেতো, সেইকাৰণে তাত সোমাবলৈ নিদিয়ে আৰু লেতেৰা কৰিব নিদিয়ে। পূৰা কিমান চফাকৈ ৰাখিছে আপোনালোকে দেখিছে হপায়, কিমান চফাকৈ ইয়াত ৰাখিছে, এটা পলিথিন বা এটা হেৰিও নাপায় যিহেতু, আৰু বহুত মানে ধুনীয়াকৈ ৰাখিছে। আৰু কি ক'ম গাইজ, ফিলৰ কথা নকওঁ আৰু বহুত মজা এটা ফিল হৈ আছে, যিহেতু একদম কি ক'ম গাইজ, বহুত ধুনীয়া লাগিছে দেখি পেলাই। আৰু এয়া পূৰা ৰাধা কৃষ্ণ দোলনাত হালি জালি আছে, দেখিব পাৰিছে নহয়, বহুত ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে লগত শ্ৰীকৃষ্ণই লীলা কৰি আছিলে, মানে গাইজ কি ক'ম আৰু ইয়াত চক না, এইফালে কি ধুনীয়া মানে, তো এইখন মানে হেৰিতে আৰু বাগিচাতে আৰু কি ক'ম অনুভৱ বহুত যিহেতু মজা। আৰু সেইফালে আছে যেতিয়া মানে শ্ৰীকৃষ্ণৰ মানে যেতিয়া মানে বানপানী হৈছিলে, যেতিয়া বানপানী হওঁতে মানে গোটেই গাঁৱৰ যেতিয়া মানে মানুহখিনিক বচাব লাগিছিল, তেতিয়া মানে শ্ৰীকৃষ্ণই যেতিয়া গোবৰ্ধন পৰ্বত মানে দাঙি লৈছিলে মানে কেৰাঙুলিয়ে, তেতিয়া সেই দৃশ্যটো আগলৈ আছে, আমি আগলৈ যাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথম আমি চেষ্টাটো কৰোঁ ভিতৰলৈ যাবলৈ প্ৰেম মন্দিৰৰ, যিহেতু প্ৰেম মন্দিৰৰ ভিতৰলৈ কিনো আছে কিনো নাই আমি চাবলৈ চেষ্টা এটা কৰিম। তো ব'লক তেন্তে আমি ভিতৰ ভাগলৈ চেষ্টা এটা কৰিম যাবলৈ, ভিতৰত চাওঁগৈ কিনো আছে কিনো নাই, আপোনালোকক দেখুৱাবলৈ পাই আমি ভাল পাম যিহেতু। আৰু প্ৰেম মন্দিৰৰ ভিতৰটোতো আৰু ধুনীয়া হ'ব, এইটো মই জানোৱেই, কাৰণ ইয়াত প্ৰেম মন্দিৰ আগফালটোৱে ইমান ধুনীয়া, তো ভিতৰ ভাগ কিমান ধুনীয়া হ'ব। আৰু ভিতৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম, যিহেতু ভিতৰ ভাগত বহুতখিনি ভাল লাগিব, বহুতখিনি তাত কথাও জানিব পাৰিম, আপোনালোকেও জানিব পাৰিব। ব'লক তেন্তে ভিতৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰোঁ, ব'লক। ৰাধে 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 ৰাধে। যেতিয়া শ্ৰীকৃষ্ণ মানে আপোনাৰ গৰু চৰাবলৈ গৈছিলে, আৰু মানে সকলো মানে গৈছিলে শ্ৰীকৃষ্ণৰ লগত, শ্ৰীকৃষ্ণৰ ককায়েক আৰু গাঁওবাসী যেতিয়া মানে গৰু চৰাবলৈ গৈছিলে, তেতিয়া আপোনালোকৰ যেতিয়া মানে আহি পেলাই গোটেই গৰু চৰু চবকে মানে চব যেতিয়া বিশ্ৰাম কৰিছিলে, বিশ্ৰাম কৰোঁতে এয়া এটা দৃশ্য দেখিব পাৰিছে, যেতিয়া মানে বিশ্ৰাম কৰিবলৈ আহিছিলে গছৰ তলত শ্ৰীকৃষ্ণ, বলভদ্ৰ আৰু এয়া পূৰা গৰু আৰু এয়া পূৰা মানে গৰখীয়াখিনি মানে শ্ৰীকৃষ্ণৰ বন্ধুসকল।
তাতে আছিলে, এয়া দেখিব পাৰিছে পূৰা। আৰু ইয়াতে মানে বিশ্ৰাম কৰিছিলে, গৰু চৰু পূৰা আনি পেলাই ইয়াতে বিশ্ৰাম কৰিছিলে। আৰু বিশ্ৰাম কৰা দৃশ্যটো এনেকৈয়ে আপোনালোকক সজাই থৈছে, দেখিব পাৰিছে পূৰা। আৰু আপোনালোকক ওচৰৰ পৰা মই দেখুৱাবলৈ চেষ্টা এটা কৰিম, অকণমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা এটা কৰিম মানে। তো এয়া চাওক, দেখিব পাৰিছে। আৰু ইয়াতে পূৰা বিশ্ৰাম কৰিছিলে, আৰু বিশ্ৰাম কৰি ইয়াতে সকলোবোৰ জীয়াইছিলে। আৰু তেতিয়া যেতিয়া কৃষ্ণই ইয়াত বিশ্ৰাম কৰিছিলে, তেতিয়া কৃষ্ণই বাঁহী বজাইছিলে, বাঁহীৰ সুৰৰ সকলো মগ্ন হৈ পেলাই ইয়াতে শুই গৈছিলে। আৰু গছ বনবোৰ নাচিবলৈ ধৰিছিলে, গছ বনবোৰ মানে ফুল ফুলিবলৈ ধৰিছিলে, আৰু সকলোবোৰ মগ্ন হৈ ইয়াতে শুই গৈছিলে। আৰু সেই শুই যোৱা আৰু শুই যোৱা দৃশ্যটো ইয়াত দেখুওৱা নাই বাৰু, কিন্তু ইয়াতে বিশ্ৰাম কৰিবলৈ অহা দৃশ্যটো দেখুওৱা হৈছে। আৰু কি ধুনীয়াকৈ ফুল চুলবোৰ ফুলি আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত পূৰা ধুনীয়াকৈ ফুল চুলবোৰ ফুলি আছে, আৰু ইয়াত পূৰা ধুনীয়া কাটিং চাটিং দি থৈছে পূৰা ফুল চুলবোৰ। বহুতখিনি ধুনীয়া লাগিছে যিহেতু, আৰু বহুতখিনি দেখি ভাল লাগিছে। আৰু পূৰা একদম প্ৰফেচনেলি বনাই থৈছে আৰ্টবোৰ, দেখিছে তই, প্ৰফেচনেলি আৰ্ট বনাই থৈছে পূৰা ইয়াতে। আৰু ইয়াতে ধুনীয়া লাগিছে দেখি। আৰু আগলৈও বহুতখিনি দৃশ্য আছে আপোনালোকক দেখুৱাবলৈ আছে, ব'লক তেন্তে আৰু দেখুৱাই গৈ থাকিম। ইয়াতো দেখিবলৈ পালেই, আৰু আগলৈও বহুতখিনি আছে, ব'লক দেখুৱাওঁ তেন্তে। আৰু এয়া প্ৰেম মন্দিৰৰ বেক চাইডটো, বেক চাইডে আছোঁ মানে আমি যিহেতু, এতিয়া এইটো বেক চাইড হয়, মোৰ বেকত আছে যিহেতু। ব'লক তেন্তে আগলৈ গৈ থাকোঁ নে কি কয় গাইজ, ব'লক আৰু দেখুৱাবলৈ আছে। আৰু মানুহ চেক কৰক, মানুহ কিমান মানুহ আছে ইয়াতে, বহুতখিনি মানুহ ইয়াতে আছে পূৰা। ইয়াতে পূৰা ফটো চটো শ্বুট কৰি আছে যিহেতু, দেখিব পাৰিছে ন, পূৰা ফটো চটো শ্বুট কৰি আছে। আৰু এইপিনে পূৰা প্ৰেম মন্দিৰৰ বেক চাইড। তো ব'লক তেন্তে গৈ থাকোঁ নে কি কয় গাইজ, ব'লক। শ্ৰীকৃষ্ণ আৰু তেওঁৰ লগৰীয়াসকলে আহি পেলাই মানে খেলি আহি পেলাই যেতিয়া মানে তেওঁলোকৰ যেতিয়া মানে ভোক লাগিছিলে, আৰু ভোক লাগোঁতে তেতিয়া সকলোখিনিয়ে যেতিয়া মানে যোনে যি আনিছে আৰু মানে শ্ৰীকৃষ্ণই চুৰ তুৰ কৰি পেলাই যেতিয়া মানে মাখন চাখন চুৰ কৰি সকলোবোৰ যেতিয়া আনি পেলাই একেলগে মানে বনুসকলক মানে সকলোকে দি দিছিলে। আৰু সকলোৱে যেতিয়া মানে সেই ফল মূলৰ পৰা আদি কৰি মানে মাখন চাখনৰ পৰা আদি কৰি যেতিয়া মানে সেই শ্ৰীকৃষ্ণই চুৰ কৰা বস্তুখিনি খাইছিলে, আৰু খাই পেলাই যেতিয়া মানে তেওঁৰ বিশ্ৰাম কৰিছিলে, তেতিয়াৰ এটা দৃশ্য ইয়াত দেখুৱাই দিছে, চাওক দেখিব পাৰিছে। সকলোখিনি একদম শ্ৰীকৃষ্ণৰ অনা ফল মূল আৰু তেওঁ চুৰ কৰি অনা মাখন খাই পেলাই ইয়াতে বিশ্ৰাম কৰিছিলে। আৰু সকলোবোৰ মৌন হৈ গৈছিলে শ্ৰীকৃষ্ণৰ লীলাত, কাৰণ শ্ৰীকৃষ্ণৰ লীলা পৰম্পৰা শ্ৰীকৃষ্ণক মানে দেখি সকলো মৌন হৈ যায় যিহেতু। আৰু সেই মৌনত তেওঁৰ লগৰে সকলো মৌন হৈছিলে, আৰু ইয়াতে তেতিয়া মানে খাইছিলে। আৰু এয়া পূৰা দেখিব পাৰিছে দৃশ্যটো ধুনীয়াকৈ ইয়াতে দেখুৱাই দিছে শ্ৰীকৃষ্ণৰ লীলা, সকলোখিনি কথা ইয়াতে আপোনালোকে বুজি পাব যিহেতু। আৰু ইয়াত ময়ো বুজি পাইছোঁ, কাৰণ মই নিজেও গম পাইছোঁ, মই কৈছিলোঁ যে মই ৰাস কৰা যিহেতু, আৰু ইয়াতে মই সকলোখিনি বুজি পাওঁ যিহেতু মই আপোনালোকক ক'ব পাৰিছোঁ। যেতিয়া এয়া লগৰখিনি আছিলে তেওঁ বন্ধুসকল, তেতিয়া সকলোখিনি ইয়াতে আৰু পূৰা এনজয় কৰিছিলে যিহেতু, এনজয় বুলিয়ে ক'ব লাগিব। মানে ইয়াতে পূৰা খেলি আহি পেলাই ইয়াতে সকলোৱে চুৰ মানে শ্ৰীকৃষ্ণ চুৰ কৰি অনা বস্তু সকলোকে বিলাই দিছিলে, আৰু সকলোৱে খাইছিলে। আৰু তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে সকলোৱে খোৱা, মায়াই আনি মানে মায়ে দি পঠিয়াইছে তোমালোকলৈ, মানে মিছাকৈ কৈ পেলাই সকলোকে খুৱাইছিলে যিহেতু। কিন্তু শ্ৰীকৃষ্ণই সেয়া চুৰ কৰি আনিছিলে, চুৰ কৰি আনি খুৱাইছিলে যিহেতু। তাৰপিছতে শ্ৰীকৃষ্ণক মাকে ধৰি পেলাই পিটনটো দিছিলে যিহেতু। সেই তেতিয়া এয়া দৃশ্য পূৰা দেখুৱাই দিছে পূৰা ইয়াতে, দেখিব পাৰিছে। আৰু বহুতখিনি ইয়াত দৃশ্য আছে, আপোনালোকক মই আগলৈও দেখুৱাবলৈ চেষ্টা কৰিম, আগলৈও বহুতখিনি আছে আপোনালোকক দেখুৱামগৈ। ব'লক তেন্তে আগলৈও আপোনালোকৰ দৃশ্যবোৰ মই দেখুৱাবলৈ চেষ্টা এটা কৰিম, ব'লক। ফাইনেলি আহি মানে কি ক'ম, এইপিনে পূৰা বৰষুণ দি দিলে, আৰু এইপিনে চাওক পূৰা পানী পূৰা পানী হৈ গ'ল। আৰু এয়া প্ৰেম মন্দিৰৰ পূৰা ফ্ৰণ্টৰ ভিউটো এইটো দেখিব পাৰিছে হপায়, পূৰা ফ্ৰণ্টৰ ভিউটো একদম পূৰা ধুনীয়া লাগিছে। কিন্তু পূৰা ধুমুহা বতাহ বৰষুণ দি দিলে পূৰা, সেইবাবে বহুত টাইম ৰখিবলগীয়া হ'ল। তাৰপিছতে আকৌ আহিছোঁ। আৰু এইপিনে দেখিছে এয়া গোবৰ্ধন পৰ্বত, মানে ক'ত লাগি আছে মানে একো ধৰিবই পৰা নাই, মানে ক'ত কেনেকৈ দাং খাই আছে, মানে কি ক'ম গাই। চব এডাল
লাখুটি মানে কেইডালমান টাচেই হোৱা নাই, তথাপিতো কেনেকৈ লাগি আছে মই ভাইটো ভাবি পোৱা নাই। আৰু ইয়াৰ পানীটো ক'ৰ পৰা আহি আছে সেইটোও ধৰিব পৰা নাই। হয়তো চাগে কিবা পাইপ চাইপ ফিট আছে যিহেতু, কাৰণ ইয়াত তেনেকৈ পানী আহিবলৈ কোনো ব্যৱস্থা নাইতো। বেক চাইডে বিল্ডিঙে আছে যিহেতু, এইটো পাইপে লগাই থোৱা আছে চাগে। কিন্তু ধুনীয়া লাগিছে দেখি পেলাই, আপোনালোকে দেখিব পাৰিছে নহয়, একদম পূৰা মজা লাগিছে। আৰু এইপিনে ফটোশ্বুট হৈ আছে পূৰা। আৰু মানুহ এতিয়া পূৰা সকলোবোৰ ওলাই আহিছে, যিহেতু এতিয়া বৰষুণটো এৰি দিছে গাইজ। বৰষুণটো এৰি দিয়াৰ লগে লগে মানুহ পূৰা ওলাই আহিছে। এইপিনে চাওক মানুহ চেক কৰক, পূৰা বহুত মানুহ ইয়াতে আছে, পূৰা মানুহ। আৰু আমিও একদম পূৰা এনেকৈ আছোঁ, পূৰা এনেকৈ মজাকৈ আৰু বৃন্দাবনৰ ভিউ লৈ লৈ কি কয় গাইজ। ধুনীয়া লাগিছে পৰিৱেশবোৰ, আৰু ইয়াৰ ভিতৰবোৰ বহুত ধুনীয়া। কিন্তু ইয়াৰ যোনটো মানে বাহিৰৰ মানে মেইন ৰোডৰ কথা কৈছোঁ, মেইন ৰোডটো বহুত লেতেৰা আছে। সেইবিলাক বহুতেই লেতেৰা, মানে বিসন্ধ লেতেৰা, ইমান চফা নহয়। আৰু মানে আগলৈ গৈ থাকিলে অলপ চফা, কিন্তু ইয়াৰ চফা নহয়। আৰু মোৰ বেক চাইডে দেখিব পাৰিছে পূৰা গোবৰ্ধন পৰ্বত, এয়াই আছিলে গোবৰ্ধন পৰ্বত। আৰু এয়া হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। যেতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা কৰিছে 1600 গোপীৰ মাজত, মানে গোপিনীৰ লগত যেতিয়া ৰাসলীলা কৰিছিলে তেতিয়া দৃশ্য সেয়া। মই সেইপিনে নাযাওঁ, সেইপিনে পূৰা পানী হৈ গ'ল যিহেতু, সেইকাৰণে পূৰা এইপিনে আমি মন্দিৰৰ ভিতৰলৈ যাম। এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা এটা কৰিম, যিহেতু ইয়াতে আমি চেনেল খুলি যাব লাগিব। ইয়াতে চেনেলটো খুলি যাব লাগিব, যিহেতু ইয়াতে চেনেলটো খুলি লওঁ আৰু ভিতৰলৈ যাওঁ। ব'লা ভিতৰলৈ যাওঁ। কি তো গাইজ, এইযোৰ মানে লৈ যাব লাগিব ছাইডলৈ, ইয়াত নিদিলে মানে চিকিউৰিটিয়ে, সেইকাৰণে লৈ যাব লাগিব। यहाँ पे रखना पड़ेगा। ইয়াতে পূৰা চেনেলটো ৰাখি লওঁ আৰু ভিতৰলৈ গৈ থাকোঁ। ব'লক তেন্তে ভিতৰলৈ গৈ থাকোঁ। আৰু ইয়াত পূৰা মানুহ দেখিছে নহয় পূৰা। আৰু এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা এটা কৰিম। ব'লক ভিতৰৰ ভিউটো অলপ চাওঁগৈ, কিনো হয় ভিতৰত, একদম তাকে চাব লাগিব। আৰু বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া এটা জেগা যিহেতু। আৰু কি ক'ম গাইজ, কি ক'ম, কি ধুনীয়া সজাইছে, মই এইটোৱে কৈছোঁ। বহুত স্পেচিয়েল লাগিছে কিবা এটা, আৰু মনটো একদম পূৰা শুদ্ধ লাগি গৈছে, পূৰা মনটো দেখিব পাৰিছে। ইয়াত মানুহ একদম পূৰা মানুহ একদম ভিতৰ ভাগলৈ যাবলৈ চেষ্টা এটা কৰিম। ব'লা ভিতৰত যাম, ব'লা ইয়াৰ পৰা ভিতৰলৈ যাম এতিয়া। একদম ইয়াৰ ভিউটো দেখাই দিছোঁ পূৰা। তেন্তে ব'লক গাইজ ভিতৰলৈ যাওঁ নে কি কয় গাইজ? ব'লক ভিতৰলৈ যাবলৈ চেষ্টা এটা কৰোঁ, ভিতৰত গৈ সকলোবোৰ দেখাই আছোঁ। ব'লক, এইটো ভিডিঅ'টো আজি লং হ'ব পাৰে, কিন্তু তথাপিতো আপোনালোকে চাই ভাল পাব যিহেতু। ব'লক তেন্তে ভিতৰলৈ গৈ থাকোঁ নে কি কয় গাইজ? ব'লক ভিতৰলৈ যাওঁ, ভিতৰৰ ভিউটো দেখাওঁগৈ ব'লক। ফাইনেলি গাইজ আহি গ'লোঁ একদম পূৰা প্ৰেম মন্দিৰৰ ভিতৰ ভাগত। আৰু এতিয়া বৰ্তমান ভিতৰ ভাগতে আছোঁ, দেখিব পাৰিছে পূৰা ভিতৰ ভাগতে এতিয়া আছোঁ। পূৰা এনেকুৱা আৰু ভিতৰ ভাগ কি ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া স্বামী শ্ৰী কৃপালুজী মহাৰাজ ইয়াতে একদম সজাই ৰাখিছে যিহেতু, আৰু একদম ধুনীয়াকৈ একদম মন্দিৰ সজাই ৰাখিছে যিহেতু, দেখিব পাৰিছে পূৰা। আৰু এইপিনে যাবলৈ চেষ্টা এটা কৰিম। এয়া দেখিব পাৰিছে পূৰা ৰাধা কৃষ্ণ, মানে যিহেতু এইপিনে ফটো ল'ব নিদিয়ে, মানে এইফালে মানে ৰাধাকৃষ্ণ য'ত আছে মানে এয়া ফটো ল'ব নিদিয়ে। আৰু মানে আমি সেৱা কৰিছোঁ, আৰু এইপিনে দেখিব পাৰিছে এটা ধুনীয়া দৃশ্য আঁকি থোৱা আছে। আৰু ভিতৰ ভাগ চাওক একদম কি ধুনীয়া দেখিব পাৰিছে ন, একদম ধুনীয়া লাগিছে দেখি পেলাই। এইপিনে কি ক'ম আৰু, এয়াও পূৰা দেখিব পাৰিছে একদম ধুনীয়াকৈ সজাই ৰাখিছে। এয়া শ্ৰী সুখদেৱ পৰমহংস, ইয়াতে একদম পূৰা ধুনীয়াকৈ সজাই ৰাখিছে, দেখিব পাৰিছে একদম ধুনীয়া লাগিছে দেখি পেলাই পূৰা আহি পেলাই। যিহেতু আৰু ফিল্ডটো
আৰু এইপিনে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যোনটো মানে তাত প্ৰতিচ্ছবি মানে মূৰ্তিভাগ য'ত আছে তাত আছে ভিতৰ ভাগত, কিন্তু তাত ভিডিঅ' মানে ফটো ল'ব নিদিয়ে, ভিডিঅ' বনাব দিয়ে, কিন্তু আমি ভিডিঅ'টো তাত ল'বলৈ যোৱা নাই। পূৰা আমি আগৰ পৰা আপোনাক ভিডিঅ'টো কৰি দেখুৱাম। একদম দেখিব পাৰিছে পূৰা একদম ধুনীয়াকৈ সজাই ৰাখিছে যিহেতু, আৰু দেখি বহুতখিনি ধুনীয়া লাগিছে। আৰু কি ক'ম মানে মই একো ক'বলৈ কথা ওলোৱা নাই গাইছ, মানে একো কথাই ওলোৱা নাই মই কি বুলি ক'ম, মানে ইমানেই ধুনীয়া মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মানে ক'ত সোমাই আছোঁ মানে মই একো বুজি পোৱা নাই, মানে মই ক'ত সোমাই আছোঁ। তুমি বিশ্বাস কৰিবানে ক'ৰবাত সোমাই আছোঁ বুলি? কি ক'বা তুমি? গাইছ ইমান দিনৰ ভাগৰ যুগৰ লৈ যেতিয়া এনেকুৱা জন্নত দেখিব পাই যাওঁ না, যেতিয়া এনেকৈ আহি প্ৰেম মন্দিৰ সোমাম বুলি ভবা নাছিলোঁ, যিহেতু এতিয়া সোমালোঁ বহুত বেছি ভাল লাগিছে, বহুত বেছি। মই ভাষাৰে একো বুজাব নোৱাৰোঁ, কিন্তু বহুত বেছি ভাল লাগিছে যিহেতু। আৰু ইয়াৰ ওপৰ ভাগক দেখুৱাই দিছোঁ আপোনালোকক, পূৰা এইপিনে ওপৰ ভাগ দেখিব পাৰিছে। একদম ধুনীয়া লাগিছে দেখিবলৈ, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম, ওপৰলৈ যাওঁ এতিয়া, ওপৰলৈ যাওঁ ব'লা, ব'লা ওপৰলৈ যাওঁ। ওপৰত কি দেখুৱানো হয় আপোনালোকক দেখুৱাম, ব'লক তেন্তে ওপৰলৈ যাওঁ আমি এতিয়া। ওপৰৰ পৰা আপোনাৰ তলৰ ভিউটো দেখুৱাম, তাত দেখি একদম পূৰা ধুনীয়া হ'ব। ব'লক তেন্তে ফাইনেলি গাইছ আমিও আহি পালোহি একদম ওপৰ ভাগত যিহেতু। আৰু এইপিনে দেখিব পাৰিছে ওপৰ ভাগৰ দৃশ্য এয়া। আৰু এইপিনে মানে ইয়াত ফটো লেনা মাৰা আহে, মানে ফটো ল'ব নিদিয়ে ইয়াত। DSLR হওক GoPro হওক একো এলাউড নাই ইয়াত, কিন্তু মোবাইলটো এলাউড আছে। আৰু যোনটো তলৰ পৰা আপোনালোকৰ ওপৰত লাইটটো দেখাইছিলোঁ, এয়া চাওক কিমান ডাঙৰ এইটো লাইট, আৰু কি ধুনীয়া লাগিছে চাওকচোন। একদম মানে জীৱনত ভবা নাছিলোঁ এনেদৰে আহি বৃন্দাবন দৰ্শন কৰি মেলি। বহুত কষ্টৰ ফলত আহি আজি বৃন্দাবন দৰ্শন কৰি আছোঁ। শ্ৰীকৃষ্ণৰ য'ত লীলা কৰিছিলে, য'ত আছিলে তাতেই আছোঁ। ভাষাৰে একো বুজাবলৈ নাথাকিলে গাইছ। আৰু এইপিনে চেক কৰক, এইফালে একদম পূৰা শ্ৰীকৃষ্ণৰ একদম যেতিয়া কথা পাতি আছিলে সকলোৰে লগত তাৰ দৃশ্য। ইয়াৰ পৰা মোৰ কেমেৰাত ধৰিব পৰা নাই, বহুত ধুনীয়া লাগিছে, বহুত দুখ লাগিছে মনত। আমি কান্দিব নোৱাৰোঁ, কিন্তু দুখটো দেখুৱাব নোৱাৰোঁ আপোনালোকক, বা মনৰ ভিতৰত এনেকুৱা এটা হৈ আছে মই যোনটো একো বুজাব নোৱাৰোঁ। আৰু কি ক'ম গাইছ, কি ক'ম। আৰু এইপিনে এনেদৰেই আছে দেখিব পাৰিছে, এয়া পূৰা এইপিনে দেখিবলৈ পাৰিছে। এইপিনে পূৰা ৱালত মানে পূৰা দি থোৱা আছে, কেনেকৈ মানে বেদ পঢ়িছিলে, বেদ বুজাইছিলে, ইয়াতে ধুনীয়াকৈ ইয়াতে দি থোৱা আছে। আৰু আমি এইফালে যাবলৈ চেষ্টা কৰিম। এইপিনে দেখিছে পূৰা কি ধুনীয়াকৈ সজাই দিছে, যিহেতু এয়া তাত মানে গাইছ তাত ফটো ল'ব নিদিয়ে, যিহেতু মানে ৰাধা কৃষ্ণ, সেইবাবে ভিডিঅ' তাত কৰিব অকণমানহে ক্লিপ এটা ল'ব পাৰিলে কিন্তু তাকেই চাব আপোনালোকে। তাত মানে ফটো মানে ভিডিঅ' এলাউড নাই মানে এনেকুৱা জেগাত, বাকী চবতে ভিডিঅ' কৰিব পাৰে যিহেতু। তাত মানে মই গম পোৱা নাছিলোঁ যিহেতু, সেইকাৰণে মই মানে তাত ভিডিঅ'টো গুচি গ'লোঁ ল'বলৈ। তাত গম পোৱা নাছিলোঁ, তলতো তেনেকৈ নিদিয়ে, তলতো আঁতৰৰ পৰা ল'ব লাগিব যিহেতু। আৰু ইয়াত এইপিনে পূৰা মানুহ পূৰা ইয়াতে মানুহ আছে। আৰু সেইফালে আমাৰ মাধুৰ্য আৰু পংকজ আছেগৈ। মই ইয়াতে পূৰা ভিডিঅ'টো বনাই লৈছোঁ, যিহেতু ইয়াৰ এতিয়া ওপৰৰ ভাগ কিমান ধুনীয়াকৈ সজাই দিছে দেখিব পাৰিছে। একদম ধুনীয়াকৈ মালা চালা
আৰু এইফালে পুৰা এয়া দেখিব পাৰিছে বুজাই থকা দৃশ্য কিবা একদম ধুনীয়াকৈ ইয়াতে পুৰা প্ৰতিচ্ছবি আঁকি থোৱা আছে। আৰু এইপিনে আমাৰ এই দুটা ক'ৰ পৰা আহি ক'ত ওলালেহি এই ক'ত লুকাই ফেৰা তোমালোক হা ভিডিঅ' বনাই আছিলোঁ তো ইয়াতে গাইজ দেখিব পাৰিছে। আৰু এয়া পুৰা তলৰ ভাগ দেখিছে নহয় এয়া পুৰা মানুহ আৰু এইপিনে পুৰা তলৰ ভাগ এয়া আৰু এইপিনে এইটো লাইটটো পুৰা ইয়াত মানুহ ভিৰ গাইজ মানুহ ভিৰ ওপৰে তলে ভিৰ পুৰা ব'লক তেন্তে দেখুৱাই গৈ থাকে আপোনালোককো কিনো হয় কিনো নহয় চব চাই গৈ থাকিব। আৰু একদম ধুনীয়া লাগিছে দেখি একদম মজা লাগিছে যিহেতু বহুত ভাল লাগিছে দেখি ব'লক তেন্তে দেখুৱাই আপোনালোকক গৈ থাকিম আপোনালোকেও চাই গৈ থাকিব ব'লক। এনেদৰে পুৰা ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু লাষ্ট এবাৰ চাই এয়া চাই লওক লাষ্ট এবাৰ আকৌ একেবাৰে তলৰ ভাগ এয়া পুৰা চাই এতিয়া ওলাই দিওঁ যিহেতু এতিয়া ৰাতি হ'ব হ'লেই আৰু বেছি টাইম নাই মানে হ'লেই আৰু এতিয়া পুৰা অলপ পোহৰ হৈ আছে বাহিৰত দেখিব পাৰিছে কিন্তু ৰাতি হ'বই আৰু এতিয়া আৰু লাইট জ্বলাই দিব যিহেতু বহুত দেখি বাহিৰত ভাল লাগিব আৰু ভিতৰ পাবৰ পৰা এতিয়া ওলাই দিওঁ অলপ বাহিৰলৈ যাওঁ তেন্তে আৰু এতিয়া বাহিৰত চাওক ভিউ গাইজ সেয়া প্ৰেম মন্দিৰৰ গেট আৰু এইপিনে ভিউ চাওক ধুনীয়াকৈ সজাই ৰাখিছে পুৰা একদম বহুত ধুনীয়াকৈ একদম ইয়াতে সজাই ৰাখিছে যিহেতু আৰু এইপিনে মানুহ পুৰা বহি আছে এইপিনে দেখিব পাৰিছে আৰু সেইফালে শ্ৰীকৃষ্ণ সকলোতে কৃষ্ণ ৰাধে ৰাধে হৰে কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে। ইয়াৰ পৰা আমি তললৈ যাম এতিয়া যিহেতু আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু নে কি কয় গাইছ ৰাধে 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 ইয়াৰ পৰা ওলাই দিওঁ অকণমান আৰু এইপিনে কিনো আছে কি আছে আপোনালোকক দেখুৱাই গৈ থাকিম আৰু এইপিনে চেক কৰক প্ৰেম মন্দিৰ পুৰা দেখিব পাৰিছে ন প্ৰেম মন্দিৰ ধুনীয়াকৈ সজাই ৰাখিছে আৰু পুৰা ধুনীয়াকৈ আছেও ইয়াত সকলোখিনি মানুহ ইয়াতে আছে আৰু এইপিনে য'ত 1600 গোপীৰ মাজত মানে লীলা কৰিছিলে তো তেতিয়া একদম সেই দৃশ্যটো তাত আছে ঘূৰি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা এটা কৰিম। ঐ পংকজ সেইফালে যাম হা সেইফালে যাবা চেষ্টা এটা কৰিম ব'লক তেন্তে আপোনালোককো দেখুৱাবলৈ গাইছ ব'লক গাইছ ইয়াৰ পৰা একদম এয়া ভিউ একদম এই মানুহ ওপৰত মানুহ এটা উঠি আছে দেখিছে না কিবা কৰি আছে হপায় কেমেৰা নহ'বা লাইটৰ আৰু সেইপিনে পুৰা ৰাধা কৃষ্ণ লীলা যোনটো তাত এইটো মানে ঘূৰি আছে চব দেখুৱাই দিছোঁ আপোনালোককো সেয়া চাওক শ্ৰীকৃষ্ণ যেতিয়া 1600 গোপীৰ মাজত লীলা কৰিছিলে সেয়া ঘূৰি আছে ন ঘূৰি আছে চোৱা মানে এইটো তলত কিবা মটৰ চটৰ ফিট আছে যিহেতু সেইকাৰণে ঘূৰি আছে আৰু এইপিনে ধুনীয়া আৰ্ট এটা একদম দেখিব পাৰিছে আৰু এইপিনে কি ক'ম গাইছ মানুহ চক পুৰা মানুহ আৰু এইপিনে ভিৰটো চক কিমান মানুহ ইয়াত আহি আছে এইফালে চক মানে মানুহৰ লেক নাই ইয়াত মানুহ মানে বহুত মানুহ ইয়াতে আৰু কি ক'ম আৰু কয়া আমাৰ ভোলে বাবাৰ শিৱলিং বম ভোলে হৰ হৰ মহাদেৱ শিৱলিং ভাগ আছে তাতে আৰু এইফালে গোবৰ্ধন পৰ্বতৰ এয়া দৃশ্য ৰাতি লাইট জ্বলাই দিলে ধুনীয়া লাগে ৰাতি দেখি পেলাই তো গাইছ আজি ভিডিঅ'টো কেনেকুৱা ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিব আৰু ৰাধে ৰাধে বুলি কমেণ্ট কৰিব
কাৰণ ভিডিঅ'টো বনাওঁতে আমাৰো বহুত কষ্ট হয়, যিহেতু মনৰ আশা আজি বহুতখিনি পূৰ্ণ হ'ল। মই একদম ক'ত আহি পালোঁ নিজেও গম নাপাওঁ, ধুনীয়াকৈ চাই আছোঁ। যিহেতু শ্ৰীকৃষ্ণৰ লীলা কৰা জেগাত আহি পাই গ'লোঁ ন। মোৰ বেক চাইডে চাওকচোন প্ৰেম মন্দিৰ, যিহেতু শ্ৰীকৃষ্ণৰ লীলা অপৰম্পাৰ টু প্ৰেম মন্দিৰ বৃন্দাবন, ইয়াতে আমি পালোহি। আৰু কি ক'ম গাইজ, মনৰ কথাটো একো নকওঁ, বহুতখিনি ভাল লাগি আছে। আৰু ভিডিঅ'টো আজি ক'ৰ পৰা চাই আছে আপোনালোকে এটা কমেণ্ট কৰিব, ৰাধে ৰাধে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আজি ইমানখিনিতে মই ৰাখি দিম, যিহেতু কাৰণ ভিডিঅ'টো বেছি লং নকৰোঁ, কাইলৈ আকৌ ভিডিঅ' শ্বৰ্ট ল'ব লাগিব যিহেতু। আৰু আজি ভিডিঅ'টো যোনে যোনে চাই আছে তেওঁসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যোনসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বৃন্দাবনৰ আজি ভিউটোৰ পৰা বিদায়। আকৌ কাইলৈ নতুন ভিউ এটাৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। আৰু লাষ্টবাৰ এয়া প্ৰেম মন্দিৰ চেক কৰক। বাই বাই, গুড নাইট, ৰাধে ৰাধে, হৰ হৰ মহাদেৱ। মই তো গাইজ পুৰা দেখিবলৈ পাইছে, পুৰা একদম পানী দেখিছে নহয়, একদম পুৰা ওপৰত উঠাই দিছে। এতিয়া লাইটটো অফ কৰি দিলে, আকৌ লাইটটো দিব ৰ'ব।